भगाली बिहु एबा दमासि फोरबोजों लोगोसे मागो दाननि 1 खालाराव शक्ति आश्रमनि हेल दैसा सेराव लावखार ओंखाम जाग्राफोरनि होंगो दोंगो। दमासि फोरबो एबा कच राजबंशी हारिनि फुसुना फोरबोजों लोब्बा लाखिनानै मागो दाननि 1 खालाराव हेल दै सेराव ओनसोलनि नखरफ्रोमबो लावखार ओंखाम जायो। कक्राझार जिल्ला सिंनि शक्ति आश्रमनि हेल दै सेराव फुसुना फोरबोजों लोब्बा लाखिनानै मागो दाननि 1 खालाराव लावखार ओंखाम जानाय बे फोरबोखौ गोदो गोदायनिफ्रायनो कच राजबंशी हारिनि सुबुंफोरा फालिबोदों होनना लावखार ओंखाम जानो फैनाय ओनसोलनि सुबुंफोरा फोरमायो। আমাৰ পৰম্পৰা হিচাপে আমাৰ মা দেউতা যিটো আমাৰ পৰম্পৰা আগৰ পৰা চলি আছে, মানে মাঘৰ 1 তাৰিখ ভোগালী বিহু হিচাপে আমি ক'ত কি কৰে আমি নাজানো। বিশেষকৈ উৰুকাটো বেলেগ বস্তু, এইটো আপাৰত বঙাইগাঁৱৰ পৰা ষ্টাৰ্ট হয়, কিন্তু আমাৰ ইয়াত মুখিগাঁৱত আমি 1 তাৰিখ মানে বিশেষকৈ মাঘৰ 1 তাৰিখ মানে চবেই মিলি ইয়াত মুখিগাঁও বুলি নহয়, ইয়াত বিভিন্ন ধৰ চকাপাৰাৰ পৰা ধৰ আঞ্চলিক ভিত্তিত হয় আৰু কি চবেই আহে। আমি আগৰ পৰা চলি আছোঁ, এতিয়াও চলি থাকিম আৰু পৰৱৰ্তীও হৈ থাকিব আৰু কি বস্তুটো। আজি পূজা উৎসৱলৈ আপোনালোকে কি কাম কৰে? আমি কি কাম মানে কামটো আৰু আমি ফাৰ্ষ্ট নিজৰ ঘৰখন আমি মা দেউতাক সেৱা কৰিছোঁ, তাৰপিছত মন্দিৰ, তাৰপিছত আৰু যি আৰু ধৰ 5 বছৰীয়া ল'ৰাখিনি সিহঁতে নিজৰ ধৰ এইফালে নদী পাৰ হৈ আহিছে, সিহঁতে পিকনিক খাইছে। আমি ধৰ 40 বছৰ 35 বছৰ আমাৰতো ষ্টেপবিলাক ছোৱালীবিলাকে খাইছে, মাইকীবিলাকে খাইছে নদীৰ পাৰত। আমি একদম বহুত ধন্যবাদ আৰু মুখিগাঁৱৰ এইটো আগৰ পৰা চলি আছে, চলি থাকিব মিলি জুলি। ৰাইজলৈ কি মেছেজ দিব আপোনাৰ? ৰাইজলৈ বাৰ্তা এটাই মানে যাতে নেক্সট বাৰত 26ৰ কাৰণে ইয়াত আৰু চবেই মিলি আহক। আকৌ মানে এইবাৰ যদি 50 বাৰ হৈছে, এইবাৰ যাতে 100টা টিম হয়, তাৰ কাৰণে আমি ধন্যবাদ। আৰু এনেকৈ আমাৰ মানে পূৰ্বপুৰুষৰ পৰাই আমি নদীৰ পাৰত এনেকৈ পিকনিক খাওঁ, মানে চব জনগোষ্ঠীৰ পৰা যাতে আগলৈ আৰু খাব পাৰিম তেনেকৈ একটা আশা থাকিল। আৰু এনেকৈ চবেই ভাল লাগিছে আৰু আজিলৈ মেনতে। মুখিগাঁও অঞ্চলত পিকনিক প্ৰত্যেক বছৰে মাঘৰ 1 তাৰিখত হয়, গতিকে এইবাৰো মোটামুটি ভালেখিনি জমিছে, বহুত পাৰ্টি আহিছে, পিকনিক খাই ভালে লাগিল। আৰু বাহিৰৰ অতিথি কেইজনমানক দেখা পাই খুব ভাল লাগিছে। বজাৰ এখন হয় য'ত নেকি পঠা, খাহী, আমাৰ হাঁহ, পাৰা, গাহৰি, আমাৰ ৰাজবংশী যিবিলাক খাদ্য এইবিলাক তাতে পোৱা যায়। আৰু তাৰ পৰাই আমাৰ সমূহ ৰাইজে লৈ আহি এই আমাৰ আজি এই হেল নদীৰ পাৰত, মুখিগাঁও হেল নদীৰ পাৰত এটা ধুনীয়া পৰিৱেশ কৰি চবেই মিলি খায়। আপোনালোকে চাওক, কেমেৰা ঘূৰাই চাওক, সৰু ল'ৰাবিলাক একেলগে খাই আছে, সৰু ছোৱালীবিলাকে খাই আছে, জ্যেষ্ঠ ব্যক্তিয়ে খাই আছে, ফেমিলি খাই আছে, সমূহ অঞ্চলৰ মানুহে ইয়াত আহিছে। মই সকলোকে শুভেচ্ছা জনাইছোঁ ভোগালী বিহুৰ, আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে এনেকেই আমাৰ ৰাজবংশীৰ কালচাৰ চলি থাকক।